নিৰ্বাচনী আয়োগৰ নিয়মতে আমি 10টাৰ পিছত মাইক ইউজ কৰিব নোৱাৰো। এতিয়া 9টা I love you। এতিয়া 9:40 হ'ল। আপোনালোকে যদি অকণমান মোক 10 মিনিট সময় দিয়ে মই কেইআষাৰমান কথা ক'ব খুজিছোঁ। দিব? এক মিনিট সাইলেন্স। অলপ দেৰি। নগাঁওবাসী ৰাইজ পোন প্ৰথমে আজি এই দীঘলীয়া আমাৰ যি ৰোড শ্ব' আছিলে তাতে আপোনালোকে অংশগ্ৰহণ কৰি আমাক যি হিয়া ভৰা আশীৰ্বাদ দিলে তাৰ বাবে আমি আপোনালোকৰ ওচৰত আপোনালোকৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। মই দেখিছোঁ বহু কেইজনী বাইদেৱে একেবাৰে প্ৰথমৰ পৰা ইয়ালৈকে একেটা স্পীডতে নাচি আহি আছে আৰু কেইবাজনো ডেকা বন্ধুৱে প্ৰথমৰ পৰা লাষ্টলৈকে আমাৰ লগত অংশগ্ৰহণ কৰিছে। আপোনালোকক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ এখন 2016 চনত আপোনালোকে নিৰ্মাণ কৰি দিছিলে। নগাঁও সমষ্টিত ৰূপক শৰ্মা আপোনালোকৰ
বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। নগাঁৱত এটা অন্ধকাৰৰ দিনৰ পৰা নগাঁৱৰ জীৱনলৈ উন্নয়নৰ গংগা ৰূপক শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত নমাই আনিছে। আজি আমি দেখা পাইছো নগাঁৱৰ যি স্বৰূপ আছিল সি লাহে লাহে বদলি হৈছে। এখন আধুনিক নগাঁও আমাৰ চকুত ভাহি উঠিছে। আজি আমি চাৰিওফালে নগাঁও সদৰ সমষ্টিৰ চাৰিওফালে এখন আধুনিক নগাঁৱৰ প্ৰতিচ্ছবি আমি দেখা পাওঁ। নৈৰাজ্যৰ বিপৰীতে বিকাশৰ এক মহা